নমস্কাৰ, মই মোৰ সকলো জ্যোতি সুন্দৰীক মোৰ ফালৰ পৰা সন্মান জনাইছোঁ। মই আজি আপোনালোকক বিশেষকৈ এটা বিশেষ বিষয়ৰ ওপৰত কিছু আভাস দিম। সেইটো হ'ল যে আহিবলগীয়া ধৰক আমাৰ অসমীয়া বছৰ, বিশেষকৈ ইংৰাজী 2026-27 বছৰত চনত শুভ বিবাহৰ দিন। তাৰমানে মূল কথাটো এইকাৰণে দিব লগা হ'ল যে এই ৰিগাৰ্ডিঙত বহুত 2-3জনেও সুধিছে আৰু জানিবও বিচাৰে, কাৰণ টেণ্ডাৰ বিশেষকৈ আমাৰ পঞ্জিকাবিলাক ইফাল সিফালকৈ ওলোৱা নাই, এইটো আচল কথা। আৰু হয়তো কোনোবা পাইছে, কোনোবা পোৱা নাই, কিন্তু জানিব বিচাৰে। যিহেতু আমাৰ ফাগুনৰ মাহটো বিয়াৰ পিছত চ'তত আমাৰ বিয়া বাৰু নহয়, আমাৰ বিশেষকৈ শাস্ত্ৰমতে। গতিকে সেইকাৰণে হয়তো যিসকল অভিভাৱক বা অথবা যিসকল যুৱক যুৱতীয়ে বিবাহৰ দিন এটা জানিব বিচাৰে আহিবলগীয়া বছৰটোত, তাৰ ওপৰত মই আপোনালোকক কিছু যিখিনি বিশেষকৈ আমাৰ পঞ্জিকা, অসমীয়া পঞ্জিকাৰ যিটো বিবাহৰ দিন, তাৰ লগত আমাৰ যিখিনি বেংগলী পঞ্জিকা আছে, বিশেষকৈ মদন গুপ্তাই হওক বা বাক্সিৰে হওক, গতিকে আপোনালোকক মই কৈ দিছোঁ যে বিশেষকৈ আপোনাৰ ধৰক এতিয়া PM বাক্সিৰ ডাইৰেক্টৰী পঞ্জিকা এইবিলাক অলৰেডি ওলাই গ'ল। গতিকে সেই বস্তুবিলাক এতিয়া যিবিলাক আমি জ্যোতিষ সম্পৰ্কিত মানুহ, যিহেতু এতিয়া আমি সেই বিষয়ে তাৰ আগতে আমি কালেক্ট কৰি লওঁ, স্বভাৱ এটা আমাৰ, আমি আগতে কালেক্ট কৰোঁ। মূল কথাটো আহোঁ এতিয়া যে এই আহিবলগীয়া যিটো অসমীয়া তাৰিখ হ'ব, বছৰ হ'ব, সেইটো হ'ব আপোনাৰ 1433, সেইটো ভাস্কৰাব্দ বুলি কয়, 1333 ভাস্কৰাব্দ। আৰু যিটো পাৰ হৈ গ'ল সেইটো হ'ল আপোনাৰ 1432। পাৰ হৈ গ'ল যোৱা নাই, এই আৰু আছে, চ'তৰ মাহ আছে। গতিকে বিয়াটো ফাগুনতে শেষ হ'ব, আগৰ যিখিনি ঠিক ঠাক কৰিলে গেলা হৈ গ'ল বা হ'ব, আছে 2-4জনৰ, সেইটো বেলেগ কথা। নেক্সট বহাগত লাগিলে, গতিকে নিৰ্দিষ্ট হয়তো কিছুমানে পাব, কিছুমানে পোৱা নাই। সেইকাৰণে অলৰেডি মোক কেইবাজনেও 2-3জন অনুৰাগীও জানি মোক সুধিছে। কোনোবা এজনেতো যোৱা বছৰখনৰে কিবা এটা কথাই কৈ পেলালে। বোলো মই এইকাৰণে কৈছোঁ যে যি কথা কৈছে সেইটো গ'ল, আপোনালোকৰ বিয়া হ'ল। এতিয়া আহিবলগীয়া সেইটো 1433 হ'ব, আৰু ইংৰাজী সেইটোকে ধৰা হয় 26-27। গতিকে আপোনালোকে যিখিনি অভিভাৱকৰ নিজৰ ল'ৰা ছোৱালী বিয়া পাতিম বুলি ভাবি আছে, অথবা যিসকল যুৱক যুৱতীয়ে অহা বছৰ বহাগৰ পৰা পঢ়িব, আৰু গতিকে অহা বছৰত বিয়া পতাৰ সম্ভাৱনা ৰাখি থৈ দিছে, তাৰিখটো মই আপোনালোকক বৰ্ডত দি দিছোঁ। আপোনালোকে এই বৰ্ডখনৰ পৰা কালেক্ট কৰি ল'ব। ইয়াত আপোনাৰ মই ধুনীয়াকৈ লিখি দিছোঁ, গতিকে আপোনালোকক মই দেখুৱাই দিছোঁ, চাওক। গতিকে ইয়াত আপোনালোকে ধুনীয়াকৈ লিখি ল'ব পাৰিব, নোট কৰি থৈ দিয়ক। নোট কৰি থৈ দিলে আপোনালোকৰ কোনো অসুবিধা নহয়। বিশেষকৈ সেইমতে আপোনালোক চাওক, মই লিখি দিছোঁ যে অসমীয়া নৱবৰ্ষ 1433 ভাস্কৰাব্দ আৰু ইংৰাজী 2026-27 চন, অৰ্থাৎ অহা বছৰ। যিহেতু ইংৰাজী দুটা সোমাই যায় আমাৰ অসমীয়া এটা বছৰত। গতিকে আপোনাৰ ইয়াত পাব যে বহাগত, চাওক, বহাগত আপোনাৰ তাৰিখ আছে এই 4টা। 7 তাৰিখ আছে, 19 তাৰিখ, 23 তাৰিখ, 29 তাৰিখ বহাগ মাহত, এই আহিবলগীয়া বহাগ, নেক্সট বহাগ মাহত। তাৰপিছত জেঠত আপোনাৰ বিয়া বাৰু নাই। জেঠত এইবাৰ মল মাহ পৰিছে, আপোনাক কৈ দিছোঁ, এই মল মাহ পৰিছে, জেঠত নাই। আমাৰ মল মাহত বিয়া নাপাতে। সেইকাৰণে এইবাৰ অহা বছৰ, যিটো আহিবলগীয়া বছৰটোত আপোনাৰ জেঠ মাহটোত মল মাহ পৰি গ'ল। নেক্সট আহাৰত আছে 21 আৰু 27, মাত্ৰ 2টা তাৰিখ আছে। আপোনালোকক ক'লোঁ মই, আহাৰ মাহত 2টা তাৰিখ পাব, 21 আৰু 27।
কিন্তু শাওণ মাহত এবাৰ যথেষ্ট তাৰিখ আছে বিবাহৰ তাৰিখ আপোনালোকে চাব যে কি আছে যে 3 আছে 4 আছে 6 7 তাৰিখ 12 13 16 17 21 তাৰিখ এইখিনি থাকিল বিশেষকৈ আমাৰ ভাদ আহিন গতিকে ভাদ আহিন কাতি এই তিনিটা তাৰিখটোত আমাৰ বিশেষকৈ এটা কথা হ'ল কি আমাৰ এই সাইডত বিশেষকৈ অসমত খুব বিয়া বাৰুৰ ক্ষেত্ৰত বেছি আগ নাবাঢ়ে কিন্তু কথা এটা আছে কি কওঁ যে আপোনালোকে পাব অতিৰিক্ত বিবাহ বুলি কিছুমান আমি পাওঁ সেইটোত অতিৰিক্ত বিবাহ দিন থাকে সেই এটা বেলেগ সূত্ৰ এই সূত্ৰ মতে কোৱা আছে যে অকল পুহ আৰু চ'ত মাহক পুহ আৰু চ'ত মাহটো মানে আপোনাৰ বৰ্জন কৰিব কৈছে বিবাহৰ ক্ষেত্ৰত কৰি বাকী 10 মাহত বিয়া পাতিব পাৰি এইটো কোনোবাই কৈছে সেইটো অতিৰিক্ত বিবাহ সময় বুলি আপোনালোকে বেংগলী পঞ্জিকাবিলাকত পাব বেংগলী যিকোনো পঞ্জিকাতে পাব মই ইয়াত লিখি দিয়া নাই অতিৰিক্ত বিবাহ কাৰণ আমাৰ মানুহ খেলি মেলি লাগি যায় সেইকাৰণে মই দিয়া নাই কোনোবাই বিচাৰিলে দিম অতিৰিক্ত যদি কোনোবাই বিচাৰে যে অতিৰিক্ত বিবাহৰ কি তাৰিখ আছে সেইটো আপুনি লোকে যিসকলে বিশেষকৈ PM বাক্সিৰ পান ডাইৰেক্টৰ পঞ্জিকা ফলো কৰে বা মদন গুপ্তাৰ বা ফলো কৰে তাত পাব আপোনালোকৰ অতিৰিক্ত বিবাহ কিন্তু আমাৰ অসমীয়া পঞ্জিকাত কিন্তু নাপাব কাৰণ আমাৰ খুব মানে এইটো কম চলে আমাৰ সেই তাৰিখগেলা আগতে আঘোণৰ মাহতো কৈ দিলোঁ যে কৈ দিলোঁ আঘোণত আছে আঘোণত এইকেইটা ভাল তাৰিখ আছে যে 4 তাৰিখ আছে আঘোণৰ অসমীয়া তাৰিখ দেই এইবিলাক ইংৰাজী নহয় কিন্তু মনত ৰাখিব দেই এইগেলা কিন্তু অসমীয়া তাৰিখে গতিকে আঘোণৰ 4 তাৰিখ 7 তাৰিখ 8 9 18 22 24 25 26 সেইদৰে মাঘত আছে আপোনাৰ অহা মাঘত এইটো পাৰ অহা মাঘত আছে 3 11 13 14 27 28 তাৰিখ সেইদৰে ফাগুনৰ মাহত আছে 3 9 11 16 24 29 গতিকে এইকেইটা হ'ল বিয়াৰ তাৰিখ গতিকে আপোনালোকক যিসকলে সেই কৰিছে অকণমান এই তাৰিখকেইটা চাই ল'ব হা এই তাৰিখকেইটা চাই ল'ব নোট কৰি থৈ দিব আপোনালোকে সেইমতে মিলাই ল'ব সেইমতে ইংৰাজী তাৰিখটো মিলাই ল'ব মই কৈ দিছোঁ এইখিনি হ'ল মেইন আপোনালোকে পাবলগীয়া বিবাহৰ তাৰিখ যি কেইজন বিচাৰিছিল আমি আপোনালোকৰ লগত মই সকলোৰ কাৰণে এৰি দিলোঁ জানিব বিচাৰে এইটো যিহেতু একো কথা নহয় উগুল থুগুল তাকে কোন তাৰিখ পৰে গতিকে দি দিলোঁ চাই ল'ব একো নাই গতিকে মই ক'লোঁ যে জেঠ মাহ আহাবাৰ জেঠ মাহটো 1433 অসমীয়া ভাস্কৰাব্দ 33ত কথা হ'ল আপোনালোকৰ যে জেঠৰ মাহত এইবাৰ বিবাহ নিষিদ্ধ তাৰমানে মল মাহত বিবাহ নিষিদ্ধ একচুৱেলি কয় কি মল মাহত বিবাহ নিষিদ্ধ বুলিয়ে নহয় মল মাহত আপোনাৰ তাৰ লগত অতিৰিক্তভাৱে বহুত বস্তুৱে মানে কৰ্ম নকৰে মল মাহত গতিকে এই ক্ষেত্ৰত কোৱা আছে যে মল মাহ হিন্দু শাস্ত্ৰ অনুযায়ী এই মাহত বিবাহ অন্নপ্ৰাশন অথবা যিকোনো মাংগলিক কাম কাজ নতুবা ব্যৱসায় যান বাহন ক্ৰয় আদি কৰা উচিত নহয় মল মাহ এই মাহটো কোৱা আছে এইটো পুৰুষোত্তম মাহ বুলি কয় ভগৱান বিষ্ণু নামত উৎসৰ্গিত হৈ যায় এই যিটো মল মাহ দেখাত কিন্তু বেয়া লাগে কাৰণ যে সেইটোৱে পূৰ্ণ মাহ কিন্তু পূৰ্ণ মাহটো কি সেই মাহটো অকল ভগৱানৰ নামত আপোনাৰ মঠ মন্দিৰত যোৱাৰ কাৰণে দি থৈ দিছে কিন্তু এই ক্ষেত্ৰত এই বিয়া বাৰুৰ ক্ষেত্ৰত বা এই যে অন্নপ্ৰাশন ক'লোঁ যে যান বাহন ক্ৰয় কৰিব হাক দিছে এই মল মাহত সেইটো আপোনালোকক বুজাব গ'লে অলপ বেছি দীঘল হ'ব মই কৈ দিলোঁ আপোনালোকে এইখিনি তাৰিখ যিকেইটা পালে সেইকেইটা ৰাখি থৈ দিব এইমতে পাব পিছত তথাপিতো আপোনালোকৰ মানে সুবিধাৰ কাৰণে মই কৈ দিছোঁ অসমীয়া মই বাকীখিনি মই নকওঁ মই প্ৰথম 4টা মাহৰ কথা মই 4টাটো এটা নাই মইতো ক'লোঁ এটা মল মাহ পৰিব জেঠৰ মাহ অহা জেঠ মাহত মল মাহ গতিকে তাত সেইটো মানে আউট কৰি দিয়ক বাকী 3টা মাহৰ মই আপোনালোকক ইংৰাজী তাৰিখ হ'লেও অসমীয়া তাৰিখ কি পৰিব সেইটো মই অকণমান দি থৈ লওঁ সেইকেইটা আপোনালোকে নোট কৰি থৈ দিব তেতিয়া আপোনালোকৰ যাৰ ল'ৰা ছোৱালী মানে বিয়া
মানে বিয়াৰ যোগাযোগ চলি আছে অথবা যিসকল যুৱক যুৱতীয়ে বিয়াৰ কাৰণে মানে দিন বাৰ সেই চাই আছে সেইসকল এই বস্তুটো মই থৈ দিলোঁ যে আপুনি এয়ে পাব যে কি আছে যে বহাগ মাহত কি দিছে 7 বহাগ মই আগত চাই ল'ব আগৰখন চাৰ্টো আপোনালোকে স্ক্ৰীনশ্বট কৰি ৰাখি দিব যে প্ৰথম কথা হ'ল কি 7 বহাগ কি পৰিব ইংৰাজী পৰিব আপোনাৰ 21 এপ্ৰিল বাৰ পৰিব মঙলবাৰ কৈ দিলোঁ নেক্সট আহিল 19 আছে 19 বহাগ ইংৰাজী পৰিব 3 মে ৰবিবাৰ 23 বহাগত পৰিব ইংৰাজী 7 মে ইংৰাজী 7 মে বৃহস্পতিবাৰ 29 বহাগ পৰিব ইংৰাজী 13 মে বুধবাৰ এই হ'ল আপোনাৰ বহাগ মাহৰ বিয়াত এই 4টা তাৰিখে আছে জেঠ মাহ নাই মল মাহ বিবাহ নিষিদ্ধ আহাৰ মাহত মাত্ৰ 2টা দিন আছে আহাৰ মাহত বেছি নাই এইবাৰ আহাৰ মাহত 2টা দিন আছে এটা হ'ল 21 আৰু এটা হ'ল 27 গতিকে 21 আহাৰত পৰিব ইংৰাজী 6 জুলাই সোমবাৰ আৰু 27 আহাৰটো পৰিব ইংৰাজী 12 জুলাই ৰবিবাৰ ভাল 27টো খুব ভাল সময় সকলোৱে মানে ৰবিবাৰ কাৰণে হয়তো সিদিনাখনে বহুত পাতিব পাৰিব গতিকে 27 আহাৰত আছে ইংৰাজী 12 জুলাই পৰিব ৰবিবাৰ সেইদৰে আপোনাৰ শাওণ মাহত কিন্তু যথেষ্ট তাৰিখ আছে অহা বছৰ শাওণ মাহত যথেষ্ট তাৰিখ আছে সেইদৰে আপোনাৰ আঘোণত আছে মাঘত আছে এইটো পিছৰ কথা প্ৰথমখিনি কথা কৈছোঁ শাওণ মাহত যথেষ্ট তাৰিখ আছে তথাপি শাওণ মাহৰ তাৰিখকেইটা মই আপোনালোকক কিছু আভাস এটা দিছোঁ ইংৰাজী তাৰিখৰ লগত সম্পৰ্কিত কৰি তেতিয়া বুজাত ভাল হয় আপোনালোকৰ তাত মই অকল যিখিনি দিছোঁ আগৰ বৰ্ডখনত সেইখিনি আৰু অসমীয়া তাৰিখ আৰু এতিয়া মই সেইকাৰণে বুজাই দিছোঁ যে আপোনালোকৰ লেখাই মই লিখি দিছোঁ যে শাওণ মাহত দিলোঁ 3 শাওণ 3 শাওণত ইংৰাজী কৰিব আপোনাৰ 20 জুলাই মনত ৰাখিব সোমবাৰ পৰিব 4 শাওণ ইংৰাজী পৰিব 21 জুলাই মঙলবাৰ 6 শাওণ ইংৰাজী পৰিব 23 জুলাই বৃহস্পতিবাৰ তাৰপিছত 7 শাওণ ইংৰাজী 24 জুলাই শুক্ৰবাৰ পৰিব নেক্সট আহি গ'ল মাজত নাই নেক্সট আহিল 12 অসমীয়া 12 তাৰিখ শাওণ মাহ শাওণৰ 12 তাৰিখ ইংৰাজী পৰিব 29 জুলাই বুধবাৰ সেইদৰে 13 শাওণ ইংৰাজী পৰিব 30 জুলাই বৃহস্পতিবাৰ সেইদৰে 16 শাওণ ইংৰাজী পৰিব 2 আগষ্ট ৰবিবাৰ সেইদৰে 17 শাওণত পৰিব 17 শাওণত পৰিব ইংৰাজী 3 আগষ্ট সোমবাৰ আৰু 21 বিশেষকৈ 21 শাওণ ইংৰাজী পৰিব 7 আগষ্ট শুক্ৰবাৰ এইখিনি মই দিলোঁ দীঘল নকৰোঁ বাকীখিনি আৰু পিছে যাব যিহেতু সেই সময়কলৈ বহুত পাই যাব আপোনালোকে এইটো এডভান্স কৰি দিছোঁ কাৰণ মানুহে 1 মাহ বা 1.5 মাহ আগত কিছু হ'লেও গম পালে ভাল যাতে দিন এটা কৰি চাব পাৰে পিছত চাই ল'ব এইখিনি হ'ল অহা বছৰ আহিবলগীয়া বিশেষকৈ আমাৰ 1433 ভাস্কৰাব্দ অসমীয়া নতুন বছৰ আৰু ইংৰাজীত আপোনাৰ 2026 27 অৰ্থাৎ আপোনালোকে প্ৰত্যেকে মই কৈছোঁ যে ইংৰাজী 2টা পৰি যায় 26 27 পৰে 27 পৰিব সিও মাঘৰ পৰা পৰি যায় আপোনালোকে গমে পাইছে মাঘৰ যিহেতু জানুৱাৰী পৰি যায় গতিকে সেইকাৰণে 27 থাকি যায় গতিকে বুজাত অলপ ইফালে সিফালে কৰি যায় কোনোবা এজনে কৈছে আপুনি এনেকুৱা সেইটো আপুনি যোৱা বছৰত চাইছে কিবা এটা চাই ফালে দিয়াই নাই মই সুধিছে কিবা এটা বোলো মই দিয়াই নাই কেনেকুৱা ডেট পাৰি গ'লে এইগিলা আৰু এতিয়া এইটোৱে সেইখন চাই অহা বছৰ চিন্তাৰ লাভ নাই আগৰ যিটো ৰানিং চলি আছে অসমীয়া এইটো আমাৰ বৰ্তমান চলি আছে কিন্তু যে অসমীয়া 1432 আৰু ইংৰাজী চলি আছে 2025 26 তাৰিখ বৰ্তমান চলি আছে 6টকলৈকে চলি থাকিব এইটো আৰু নেক্সট বহাগৰ আৰম্ভ হ'ব 1433 ইংৰাজী হ'ব সেইটো 26 27 এৰিছোঁ ভালে থাকক উখলে থাকক আৰু যদি কাৰোবাৰ যদি কিবা অসুবিধা আছে সুধিব পাৰে পিছত সুধি ল'ব আৰু মই যিটো ক'লোঁ অতিৰিক্ত বিভাগটো আমাৰ ফালে খুব কম চলে এইটো কিছুমান জেগাত চলে কাৰণে দিয়ে পাব আপোনালোকে যিসকলে মদন গুপ্তা বা PM বাক্সী পঞ্জিকা ডাইৰেক্টৰীখন চায় তাত আছে অতিৰিক্ত বিভাগ এইবিলাকত মানে আপোনাৰ আহিনতো আছে তাৰিখ
ভাদৰ মাহতো তাৰিখ আছে, আহিনতো আছে, কাতিতো আছে, অতিৰিক্ত এইবিলাক আছে। কাৰণ সেই থিয়ৰী এটা বেলেগ আছে। মই ক'লোঁ যে কিছুমান থিয়ৰী এটা থিয়ৰীত আছে যে আপোনাৰ পুহ আৰু চ'ত মাহ বাদ দি বাকী গোটেই 10 মাহত বিয়া পাতিব পাৰে। এইটো বিশেষকৈ পশ্চিম বিশেষ বাংলা আমি কওঁ, আগৰ পুৰণি বাংলাত মানে এতিয়াও মানে সেনেকৈ এটা থিয়ৰীত বিয়া বাৰু পাতে। সেইকাৰণে অতিৰিক্ত বিবাহটো সন্নিৱিষ্ট হৈ থাকে। আমাৰ অসমীয়া পঞ্জিকাত বিশেষকৈ আমাৰ কালপুৰুষী হ'ল, কালচক্ৰই হওক, যিখিনি আমাৰ আছে সেইবিলাকত আপোনালোকে এই অতিৰিক্ত বিবাহটো নাপাব, অকল বিবাহটো পাব। মই কৈ থ'লোঁ। আমাৰ মানুহ বহুত ভাবিব পাৰে যে কি মানে খেলি মেলি, এইটো কথা কৈ দিছোঁ। তো আপোনালোকৰ কথা, তাৰ কিবা এটা অসুবিধা পায়, সেই অতিৰিক্ত বিবাহটো গুচি যায়। কাৰণ যিহেতু সেই এটা মানে শুদ্ধ বুলি লোৱা যায়, যিহেতু কোৱা আছে অকল পুহ আৰু চ'ত মাহটো কিন্তু নিষিদ্ধ, অতিৰিক্ত বিবাহটো নাই। পুহ অসমীয়াটো নাই, অতিৰিক্তটো অসমীয়া পঞ্জিকাত নাপায়। দেখিছ, ভালে থাকক। হ'ল যিকেইজনে মোৰ 2-3জন অনুৰাগীয়ে মোক প্ৰশ্নটো কৰিছিল যে ছাৰ বিয়াৰ তাৰিখ দি দিলোঁ, পাই গ'ল। আৰু লাহে লাহে অসমীয়া ওলাব, হয়তো 2-এদিনতে ওলাব আৰু এইবিলাক অসমীয়া পঞ্জিকা। আৰু তেতিয়া আপোনালোকে আৰু হেৰি কৰি ল'ব, হয়তো আপোনাৰ মানে কালপুৰুষখন ওলোৱাৰ টাইম হৈছে, তাতে পাব, কিছু মিলাই ল'ব। ভালে থাকক, কুশলে থাকক। আজিলৈ ইমানে।